নমস্কাৰ, মই বহুত দিন ধৰি ভালদৰে ভিডিঅ' বনাব পৰা নাই আৰু দিব পৰা নাছিলোঁ। আজি আপোনালোকৰ লগত এটা ভিডিঅ' লৈ আহিছোঁ মই। আৰু চুলি সৰা সমস্যাটো প্ৰত্যেক মানুহৰে থাকে আৰু বিশেষকৈ মাইকী মানুহবিলাকৰ চুলি সৰা সমস্যাটো বহুত বেছি আৰু যত্নও তেনেধৰণে লোৱা নহয়, যিহেতু সময়ো নহয় কিছুমান মাইকী মানুহৰ, গতিকে তেনেধৰণে যত্ন কৰাও নহয়। আৰু এইকেইটা আপোনালোকে ঘৰুৱা পদ্ধতিৰে যদি আপোনালোকে চুলি সৰা সমস্যাটো ৰোধ কৰিব পাৰে, আপোনালোকৰ বহুতেই ভাল। এই তিনিটা সামগ্ৰীৰে আপোনালোকে ভাল ৰিজাল্ট পাব পাৰে আৰু ঘৰতে তৈয়াৰ কৰিব পাৰিব। গতিকে মই এইটো লগাই থাকোঁ আৰু আপোনালোকে যদি সপ্তাহত বেছি সৰে জানো 2-3 বাৰকৈ সপ্তাহত লগাব, তেতিয়া ভাল ৰিজাল্ট পাব। যদি আপোনালোকে ভাবে বোলে আজি লগাইছোঁ আজি ৰিজাল্টটো পাব লাগে, তেনেকুৱা নহয়। গতিকে আপোনালোকে 2-3 বাৰমান সপ্তাহত লগাই ল'ব লাগিব। তাৰপিছত আপোনালোকে ৰিজাল্ট ভাল পাব। আগতে মোৰো বহুত সৰিছিল, এয়া অকণমান চুলিখিনি ভাল হৈছে। এয়া আপোনালোকে 2-3 বাৰ ৰাতি লগাই থ'ব। তাৰপিছত নেক্সট ৰাতিপুৱা ঠাণ্ডা পানীৰে ধুই ল'ব। তাৰপিছত কোনো এইটো বস্তু এফেক্ট নকৰে। আৰু এইটো আপোনালোকক মই কেনেধৰণে তৈয়াৰ কৰিছোঁ এইটো দেখাই আছোঁ। এইটো আপোনাৰ বনাই মেলি বহুদিনলৈ ৰাখি থ'ব পাৰে, এমাহলৈকেও থাকিব পাৰে। আৰু এইটো হ'ল মোৰ খাটি সৰিয়হৰ তেল। এইটো আপোনালোকে চাওক আৰু কিমান ধুনীয়া। এইখিনি মই লগায়ো থাকোঁ সচৰাচৰ, এনেধৰণে লগাই থাকোঁ মই। গতিকে সেনেধৰণে লগাই মই ভাল ৰিজাল্ট পাইছোঁ বহুতখিনিয়ে। যদি ভাবে আজিয়ে ৰিজাল্টটো পাব লাগে, সেনেকুৱা নহয়, লগাই থাকিব লাগিব। আপোনাৰ 3 মাহমান লগাৰ পিছতহে ভাল ৰিজাল্টটো পাব। যদি আজিয়ে বিচাৰে, এনেকুৱা নহয় যে আজিয়ে ৰিজাল্টটো পাই যাম। কিন্তু এইটো তেল খাটি সৰিয়হৰ তেল আৰু আপোনাৰ ইয়াতে লাগিব মিঠি গুটি আৰু আপোনাৰ কেঁচা আমলখিও দিব পাৰে, শুকান পাউডাৰো দিব পাৰে। মই কেঁচা দিছোঁ বাৰু, কেঁচা আছিল কেঁচাই দিছোঁ। এইখিনি গৰম তেলত আপুনি দি কিনে একদম ভালদৰে অকণমান ক'লা হোৱাৰ নিচিনা কৰি ল'ব। তাৰপিছত এইখিনি চেকনি এখনেৰে চেকি ল'ব। চেকি লৈ বটলত এনেধৰণে ভৰাই থ'ব। থৈ মেলি বহুদিনলৈ এনেধৰণে ব্যৱহাৰ কৰি থাকিব পাৰে। গতিকে মই এনেধৰণে ব্যৱহাৰ কৰি থাকোঁ মাজে মাজে। যেতিয়া বহুত সৰি গ'ল তেতিয়া এনেধৰণে মই ব্যৱহাৰ কৰি থাকোঁ। আৰু এনেধৰণে ব্যৱহাৰ কৰি মই ভাল ফল পাইছোঁ, যিহেতু আপোনালোকৰ লগতো সেইকাৰণে শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকেও এটা ভাল ফল পায় বা কিবা বস্তু এটা শিকিব পাৰিছে। মই ব্যৱহাৰ নকৰাকৈ আপোনালোকক বস্তুটো দেখুওৱা নাই আৰু এই বস্তুটো কোনো ধৰণৰ এফেক্ট নকৰে। আৰু বাৰু বেলেগ ধৰণৰ আছে, মই পিছৰ ভিডিঅ'ত আপোনালোকক মই দেখাম। আজিলৈ এইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানেই।